Hello guys, কি খবৰ? আজি আমি স্কুল গৈছিলোঁ। ওলাইছোঁ আকৌ স্কুললৈ গৈছিলোঁ দেই। স্কুলৰ পৰা এতিয়া আহি আছোঁ। চাবা দেই মোৰ ভাৰ কিমান। এইটো ল'ৰাটো লৈ আছোঁ। তাৰপৰা হাতত আছে বেগ। এইফালে আছে আমাৰ শুনো। হয়নে শুনো? এইয়া টিকলকলীয়া ৰ'দত আহি আছোঁ আৰু এনেকৈ আৰু। আইঅ পিতা এতিয়া স্কুলত মানে ল'ৰাটো লৈ যোৱা কথাটো হ'ল কি স্কুলত জোখাবলৈ নিবলৈ কৈছিলে। সেই স্কুলত জোখাবলৈ গৈছিলোঁ। 8 কেজি আছে পূৰা। আমাৰ শুনো আছে 13 কেজি ন ধুন তুমি 13 কেজি আছা হয়নে? মই ওজন নাই বুলি কওঁতে মই আছোঁ 50 কেজি দেই। এতিয়া বেগে হেদি ল'ৰাই হেদি তিনিটা আহি আছোঁ আৰু টিকলকলীয়া ৰ'দত টিককৈ। ঘৰ গৈ পামগৈ আৰু অলপ আছে আৰু। আহা এইপিনে আহা, গাড়ী আহিছে। ৰাস্তাটো গাড়ী দেখিছা না কেনেকৈ আহিছে। বেগ লৈ পিনে এনেকৈ আহিছোঁ চব। সেয়া চাং গৈ পিনে বহিছে।